বন্ধুসকল, সকলোকে জনাবলৈ পাই বহুত দুখী হৈছোঁ যে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ প্ৰিয়তমাৰ পিতৃ আৰু আমাৰ মাজত নাই। বাবুল কুমাৰ শইকীয়া যদিও বৰষা ৰাণীৰ প্ৰিয়তমাৰ পিতৃ আছিল, কিন্তু বৰষা ৰাণীক সদায় নিজৰ জীয়ৰ নিচিনাকৈ ৰাখিছিল। আৰু বৰষা ৰাণী বিষয়া যদিও নিজৰ বোৱাৰী আছিল, কিন্তু জীয়ৰী হিচাপে কন্যাদান কৰিছিল। আৰু বৰষা ৰাণী বিষয়াই ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটা পোষ্ট শ্বেয়াৰ কৰিছে যে এজন পিতৃ হেৰুৱালোঁ আজি। ইমান হঠাৎ এনেকৈ গুচি যাব বুলি সপোনতো ভবা নাছিলোঁ। মোৰ কন্যাদান কৰিবলৈকেহে যেন অপেক্ষা কৰি আছিল। পাপা, আপুনি য'তেই আছে কুশলে থাকক, আমাক আশীৰ্বাদ কৰিব। সঁচাকৈ বন্ধুসকল, আমাৰ সকলোৰে বাবে এটা অতিকৈ দুখ খবৰ। আৰু আমাৰ চেনেলৰ ফালৰ পৰা তেখেতৰ আত্মাই চিৰশান্তি পায় তাৰে বাবে প্ৰাৰ্থনা কৰিছোঁ। আৰু আপোনালোকেও প্ৰাৰ্থনা কৰিবচোন যাতে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় অসম।